তো গাইজ কি খবৰ গুড মৰ্ণিং এভৰিৱান তো আজি মানে আমি মেধিপাৰাৰ ফালে ফুৰিব আহিছোঁ নদীৰ পাৰত আহিছোঁ নদীখন চাওকচোন একবাৰ মনে মনে চাওক বহুত সকলোকে থেংক ইউ তো মোৰ 1K কমপ্লিট হ'ল দিয়ক কিবাকে বহুত চেষ্টা কৰিছোঁ চাওক ভিডিঅ'টো সম্পূৰ্ণ লাইক মোৰ চেনেলটো লাইক শ্বেয়াৰ তো আমি আছোঁ মই মেধিপাৰালৈ আৰু মেধিপাৰাত আহিছোঁ এখন ৰবৰ খেতি দেখিছোঁ কি ধুনীয়া এখন ৰবৰ খেতি চাব পাৰে কি ধুনীয়া এখন ৰবৰ খেতি লৈ আহিছোঁ আমি প্ৰথমতে নদীৰ পাৰত গৈছিলোঁ সেইটো দেখুৱাইছোঁ তাৰপিছত ইফালে সত্ৰত ফালে ফুৰিব যাওঁতে ভৰি উঠিল আৰু ইফালে নগ'লোঁ ইফালে এইবাৰ এইখন কি ধুনীয়া সুন্দৰ এখন চাব পাৰে কি সুন্দৰ ৰবৰ খেতি তো গাইজ মেধিপাৰালৈ আহিছোঁ তো এইখন হৈছে নগৰপাৰাৰ ফালে আৰু ইয়াতে কিবা বান্ধি থয় এতিয়া ৰবৰ হোৱা নাই নেকি সেইকাৰণে বান্ধি থোৱা নাই একো তো গাইজ যাই আছোঁ এইবাৰ চাব পাৰে বাহিৰৰ পৰা আৰু আমি আহি ইয়াতে মাকৈ খেতিও আছে এটা দুটামান ক্লিপ লৈছোঁ মাকৈ ভগৱান যে কি ডাঙৰ গছ চাব পাৰি তাতে লগিন ৰবৰ খেতিত তাতে লগিন ঠানিবোৰ গৈছে মানে ইপাত কিমান মানে ইয়াতে গোটেই মাকৈ খেতি কৰিছিলে এইবিলাক তো চাব পাৰে গোটেই মাকৈ খেতি তাতেও যাওঁ একপাক ফুৰি আহিম তো দেখুৱাম ভিডিঅ'ত চাব তো ভগৱান ইডালচোন একেবাৰে ইমান ডাঙৰ গাছ তো লাহে লাহে খোজকাঢ়ি আমি যাই আছোঁ বাৰু তো আমি যাই মানে ৰবৰ খেতিখন দেখুৱাই দি আছোঁ ইয়াত বাঁহ গছ আছে ওচৰতে এখন আৰু শ্মশান আছে তো মানুহবোৰ যে পুৰে এই সেইফালে আছে তো এইখনো অলপমান দেখুৱাই দিছোঁ এতিয়া আহি পোৱা নাই বহিলা তো পেৰা গাড়ী চাব পাৰে কোনোবাই যদি দেখা নাই পেৰা গাড়ী মানে হেৰিত কি কয় চাব পাৰে লাহে যাই আছোঁ এইখন চচন এই ঘৰটা যে দেখিছে দিয়া এইটো ঘৰটা যে দেখিছে সেইটোৱে চচন এইটো যে দিগলা এইখিনি মাকৈ খেতি চাওক